এয়া তাল পিঠা মোৰ ৰেডি হৈ গৈছে। খুব ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'ম প্ৰথমতে, আৰু এয়া কেৰাহীত বহাই দিছোঁ। আজি বজাৰৰ পৰা এটা তাল ফল লৈ আহিছিলোঁ পিঠা বনাম বুলি, আৰু প্ৰথমতে মই তালটোৰ বাহিৰৰ বাকলিখিনি গুচাই লৈছোঁ। আৰু খুব সোৱাদ লাগে এই পিঠাবিধ। আৰু এতিয়া এনেকুৱা এখন চালনী লৈছোঁ, বাঁহৰ চালনী এখন লৈছোঁ। ওপৰৰ বাকলিটো গুচাই এতিয়া মই ভিতৰৰ ফলখিনি চেকি ল'ম খুব ধুনীয়াকৈ। আৰু জানিব পৰা মতে ভাদ মাহত তাল ফল খাব লাগে, আৰু সেইকাৰণে এইটো পালোঁ, লৈ আহিলোঁ। আৰু এয়া যে দেখিছে, এইটো নাৰিকল ভিতৰত যে থাকে, এনেকুৱা 3টা আছে। এয়া এতিয়া এইখিনি মই চেকি ল'ম। তালটো বেছি ডাঙৰ নাছিলে, সেইকাৰণে বেছি ওলোৱা নাই, অকণমানেই ওলাইছে। আৰু বহু দিনৰে পৰা ভাবি আছিলোঁ তাল পিঠা খাম বুলি, আজি চান্সত পাই গ'লোঁ, সেইকাৰণে লৈ আহিলোঁ আৰু এটা। আৰু ইমানখিনি মোৰ ওলাইছে ফল। এতিয়া পিঠাত দিবৰ কাৰণে এয়া মোৰ মাত্ৰ 1 কাপে ওলাইছে তাল ফল, আৰু সেই একে কাপেৰে 3 কাপ মই পিঠাগুড়ি লৈছোঁ, আধা কাপ পাউডাৰ গাখীৰ লৈছোঁ, 1 কাপ গাখীৰ লৈছোঁ, অকণমান চেনি লৈছোঁ। এতিয়া কেৰাহী এটাত গোটেইখিনি মই মিহলাই ল'ম। যিহেতুকে এইখিনি মই গোটেইখিনি মিহলাই অকণমান গৰম কৰি ল'ম। সেয়া পাউডাৰ গাখীৰখিনিও ইয়াতে দি দিছোঁ। পিঠাগুড়িখিনি দি দিলোঁ। পিঠাগুড়ি যদি প্ৰয়োজন হয় আৰু অকণমান দিব লাগিব, যদি বেছি পনীয়া পনীয়া হৈ থাকে। এনে আন্দাজমতে মই 3 কাপ দি দিছোঁ। আৰু এইফালে মই গেছত এনেদৰে ভাজি লৈছোঁ শুকান নোহোৱালৈকে। আৰু এতিয়া মই এইখিনি নমাই লৈ অকণমান হাতত ঘিউ মুচি লৈছোঁ যাতে লাগি নধৰে। আৰু এয়া পিঠাকেইটা আকাৰ দি আছোঁ। পাত এটাৰ নিচিনাকৈ মই আকাৰ দিবলৈ লৈছোঁ।
আপোনালোকে বাৰু তাল ফলৰ পৰা পিঠা বনাই খাইছেনে আৰু আপোনালোকে কেনেকৈ বনায় মোক কমেণ্ট কৰি জনাব, কাৰণ সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ নহয় না। আৰু এনেদৰে পাতটোৰ আকৃতিত মই গোটেইকেইটা চেপ দি লৈ লৈছোঁ। এয়া মোৰ চেপ দিয়া হৈ গৈছে। এইফালে গেছত কেৰাহীত তেল দি দিছোঁ, ৰিফাইন তেল, আৰু এইফালে চেনিৰ চিৰাপৰ কাৰণে মই 1 কাপ চেনি আৰু 1.5 কাপ পানী দিছোঁ, আৰু তাত এটা ইলাচি দিছোঁ। আৰু এই পিঠাবিধ এনেদৰে ভাজি নমাই থ'লেও ভাল লাগে। মই আকৌ অকণমান চেনিৰ চিৰাপ দিম বুলি বনালোঁ। তাল ফলটো যিহেতুকে মিঠাই থাকে, তাত অকণমান আৰু চেনি দিলে হৈ যায়। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ৰঙা নোহোৱালৈকে ভাজি থাকিম। আৰু এনেদৰে ইলুটি শিলুটিকৈ মই ধুনীয়াকৈ ৰঙাকৈ ভাজিম। আৰু এয়া মোৰ প্ৰথমৰ কেইটা হৈয়ে গৈছে, আৰু দেখিবলৈ কালাৰটো যিমান ধুনীয়া হৈছে সিমান চফ্ট হৈছিল আৰু খাবলৈও বহুত সোৱাদ লগা হৈছিল। এতিয়া মই পিছৰ কেইটা দি দিছোঁ, আৰু এইফালে মোৰ চেনিৰ চিৰাপখিনি ৰেডি হৈ গৈছে। লালমোহন বা গোল্লা বনালে যেনেকুৱাকৈ ৰাখিব লাগে তেনেকুৱাকৈ মই ৰাখি থৈছোঁ। এতিয়া পিঠাকেইটা তাত দি দিছোঁ, যাতে সোৱাদটো মিঠাই নিচিনা হয় সেইকাৰণে। আৰু এতিয়া মই পিঠাকেইটা কাঁহী এখনত সজাই লৈছোঁ। গধূলি চাহৰ লগত খাবৰ কাৰণে এয়া লৈ লৈছোঁ, আৰু কেনেকুৱা লাগিল মোক জনাবলৈ